নমস্কাৰ, মই নিচাৰিকা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি গৈছোঁ সৰ্থেবাৰীৰ কৃষ্ণগুৰি সেৱা আশ্ৰম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি আহি পাই গ'লোঁ আশ্ৰমৰ মুখ্য দুৱাৰ। এতিয়া আমি ইয়াৰ পৰা সোমাই যাম ভিতৰলৈ। ইয়াতে আমি চেণ্ডেলবোৰ ঘূৰি ভিতৰলৈ সোমাই আহিলোঁ। গতিকে চাই থাকক আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগে, শেষলৈকে চাব। এয়া চাওকচোন ভিতৰফালে ইমান ধুনীয়া পৰিৱেশ। হৰিণাটোৱে চাওকচোন ইমান ধুনীয়াকৈ পানী খাই আছে ইয়াতে। দেখা বস্তুবোৰ দেখিলে বহুত ভাল লাগিছে। যে আপোনালোকে যে অহা নাই যদি এবাৰ আহি যাবচোন, বহুত ভাল লাগে। জীৱনত প্ৰথমবাৰ এনেকুৱা ঠাইত গৈছোঁ, চাগে বহুত ভাল লাগিছে। চাই ইমান ধুনীয়া পৰিৱেশ ভিতৰৰ ফালে। ৰাস্তাটো ওচৰতে ভিডিঅ'টো শেষলৈকে চাই বলকচোন। এইবাৰ এটা আচৰিত বস্তু চাওঁ, বহুতে হয়তো অৰিজিনেল দেখা নাই। মই মৰা চৰাইটো চাওকচোন, কি ধুনীয়াকৈ পেখন ঘূৰিছে। এয়া চাওক, এতিয়া আমি আহি পাই গ'লো এইটো কীৰ্তন ঘৰ। ইয়াত ভকতসকলে কীৰ্তন পাঠ কৰে। চাওকচোন ইমান ধুনীয়া। আমি তাৰে পৰা ওলাই আহিলোঁ। এতিয়া আমি যাম কৃষ্ণগুৰি আধ্যাত্মিক বিশ্ববিদ্যালয়লৈ। গতিকে বলক ভিডিঅ'টো চাই থাকক শেষলৈ। এয়া হৈছে কৃষ্ণগুৰি আধ্যাত্মিক বিশ্ববিদ্যালয় মুখ্য দুৱাৰ।